Hello guys, আপোনালোকে থাম্বনেলত দেখিলেই গতিকে আমি সেই লোকেশনত গৈ আছো আমাৰ jorhatত অৱস্থিত ব্ৰহ্মপুত্ৰ পাৰত গতিকে আপোনালোকক সম্পূৰ্ণ ফুল ভিউ দেখাম আৰু ফুল সিনেমেটিক শ্বট দেখাব চেষ্টা কৰিম গতিকে আপোনালোকে ভিডিওটো শেষলৈ চাব স্কিপ নকৰিব গতিকে আমাৰ ঘৰ নিচে ওচৰত আমাৰ মাত্ৰ 15 কিলোমিটাৰ হ'ব গতিকে কন্টেক্ট পিছতে পামগে গতিকে ভিডিওটো শেষলৈ চাব গতিকে যাও বলক লেটস গো Hello friends, ये जास्ट पाइছোহি এয়া দেখিছে গেটৰ মুখ পালোহি আৰু এতিয়া ভিতৰলৈ সোমাই যাম আৰু আপোনালোকক সম্পূৰ্ণ দেখাব চেষ্টা কৰিম যেহেতু মই ফাৰ্স্ট টাইম আহিছো নিচে কাখতে যদিও আজিলৈকে অহা নাছিলো গতিকে এতিয়া ফাৰ্স্ট টাইম গেটত সোমাম আজিলৈকে ইয়াত সোমাই পোৱা নাই গতিকে বহুত এক্সাইটেড গতিকে মই বহুত ভাল লাগিছে ইয়াত বহুত শান্ত পৰিবেশ আৰু আপোনালোকেও আহিব পাৰিব ইয়াত যেহেতু বহুত শান্তিৰ পৰিবেশ আৰু আপোনালোকৰ যে কাৰোবাৰ পৰিয়াল আছে যে পৰিয়াল লৈ আহিব পাৰিব গতিকে বহুত ভাল লাগে হয়তো যে দেখিছে সেইটোৱে হয় শান্তি আশ্ৰম গতিকে আমাৰ jorhatৰ kokilamukh-ত অৱস্থিত jorhatৰ পৰা প্ৰায় 15 কিলোমিটাৰ হ'ব jorhat ডাউনটাউনৰ পৰা গতিকে বৰ বেছি দূৰ নহয় গতিকে যদি jorhat আহে আহিব পাৰিব যদি কোনোবা jorhatবাসী আজিলৈকে ইয়ালৈ অহা নাই তেওঁলোক আহিব পাৰিব গতিকে বহুত ভাল লাগে গতিকে মোৰ যেহেতু এতিয়া ফাৰ্স্ট টাইম সোমাইছো যদি বহুত ভাল লাগিছে আৰু এইফালে দেখাব চেষ্টা কৰিছো এয়া সব এয়া কিছুমান পথাৰ আছে ইয়াত থকা ভকতসকলে এই খেতি পথাৰ কৰে গতিকে বাকিখিনি দেখাব চেষ্টা কৰিছো বলক এটা ভিতৰলৈ যেহেতু সোমাই আহি আছো এইটো যে দেখিছে এইটো শান্তি আশ্ৰম বহুত ধুনীয়া এখন আশ্ৰম যেহেতু বহুত আটক ধুনীয়াকৈ বনোৱা হৈছে গতিকে মোৰ আঁতৰৰ পৰা দেখি বহুত ভাল লাগিছে যেহেতু ওচৰৰ পৰা কেনেকুৱা হয় আসলতে মই এতিয়া ওচৰ পোৱাগে নাই গতিকে সকলোখিনি দেখাব চেষ্টা কৰিম আপোনালোকে ভিডিওটো শেষলৈ চাব আৰু আপোনালোকক যে কলো এয়া দেখিছে এখন পথাৰ ভকতসকলে যেহেতু কৰে বুলি গতিকে ভকতসকলে নিজে নকৰে তেওঁলোক মানুহ লগাই কাম কৰা এইখিনি খেতি পথাৰ কৰে আপোনালোকে ভাবিব পাৰে ন ভকতসকলে নিজে কৰে কিন্তু নিজে আসলতে নকৰে তেওঁলোকে মানুহ লগাই মানুহ থাকে কাম কৰা গতিকে সেই মানুহবিলাকে কৰে গতিকে বলক ভিতৰখিনি দেখাব চেষ্টা কৰো এয়া দেখিছে মেইন আশ্ৰম বিভাগৰ সন্মুখত আছো মই আৰু প্ৰায় নিচে কাখত আছো গতিকে বহুত ধুনীয়া লাগিছে বহুত ভাল লাগিছে গতিকে ইমানেই ধুনীয়া ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি আপোনালোকক কেনেকুৱা লাগিছে কমেন্টত জনাব আৰু মই আৰু নিচে ওচৰৰ পৰা দেখাব চেষ্টা কৰিছো গতিকে আপোনালোকে দেখিছে মোৰ নিচে কাখতে আছে এয়া আশ্ৰম গতিকে সম্পূৰ্ণ এতিয়া আপোনালোকক সিনেমেটিক শ্বট দেখাব চেষ্টা কৰো গতিকে আপোনালোকে সিনেমেটিক শ্বট উপভোগ কৰক
এইবিলাক পোষ্ট আপোনালোকে কেতিয়াও নাপায় ক'তো মোৰ চেনেলত পাব कौन है ये लोग कहाँ से आते हैं এয়া দেখিছে শান্তি আশ্ৰমৰ নিচেই কাষতে এয়া মধুৰিআম গছ দেখিছে গতিকে এতিয়া মধুৰিআম এটা খাই যাওঁ আহ বল বল মজা লাগিছে এতিয়া শান্তি আশ্ৰম ত্যাগ কৰিছোঁ এতিয়া ঘৰলৈ গৈ আছোঁ যিহেতু প্ৰায় সন্ধিয়া হৈ গ'ল আমি ঘৰ পোৱালে প্ৰায় ৰাতিয়ে হৈ যাব গতিকে আমি ইয়াৰ পৰা বিদায় মাগিছোঁ আজিৰ ভিডিঅ'টো ইমানেই যিসকলে মোৰ ভিডিঅ'টো এতিয়াও চাই আছে সেইসকললৈ অশেষ ধন্যবাদ আৰু যিসকল মোৰ চেনেলত নতুন সেইসকললৈ অশেষ ধন্যবাদ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যিসকল নতুন গতিকে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' দি থাকিম আৰু বেয়া লাগিলে ডিছলাইক কৰিব ভাল লাগিলে লাইক কৰিব কিন্তু ছাবস্ক্ৰাইব কৰিব কেতিয়াও নাপাহৰিব গতিকে হয় নাই বাবু হয় হয় মধুৰিআম কিন্তু বহুত মিঠা আহিব আপোনালোকেও ছাবস্ক্ৰাইব কিন্তু কৰিব কেতিয়াও নাপাহৰিব গতিকে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে ভিডিঅ'টো গতিকে আজিলৈ ইমানেই টেক কেয়াৰ বাই 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 বাই